উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া বিষয়টোৰ 𝗂𝗂 নামৰ কবিতাটোৰ পৰা 1 আৰু 2 নম্বৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ বিগত বৰ্ষৰ প্ৰশ্নকাকত আৰু তোমালোকৰ পাঠ্যপুথিখনক কৰা গভীৰ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে আৰু ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ PDF আকাৰতো উপলব্ধ আছে। PDFটো ওপেন কৰিবলৈ প্ৰয়োজনীয় হোৱা পাছৱৰ্ডটো তোমালোকে এইটো ভিডিঅ'ৰ মাজতে পাই যাবা। হাই এভৰিৱান, মই গৌৰৱে আপোনালোক সকলোকে এডুকেশ্যন কেৰিয়াৰ ছাপোৰ্ট এক অলগ নজৰিয়ালৈ স্বাগতম জনাইছোঁ। আহা সময় নষ্ট কৰাতকৈ আমি সেই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মফিজউদ্দিন আহমদ হাজৰিকাই কেতিয়া আৰু ক'ত জন্মগ্ৰহণ কৰে? উত্তৰটো হৈছে মফিজউদ্দিন আহমদ হাজৰিকাই 1870 চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰে। আহা ইয়াৰ লগতে আমি 𝗂𝗂 কবিতাটোৰ কবি মফিজউদ্দিন আহমদ হাজৰিকাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ চাই লওঁ। মফিজউদ্দিন আহমদ হাজৰিকাৰ প্ৰথমখন কবিতা পুথি হ'ল জ্ঞানমালিনী আৰু এই জ্ঞানমালিনী কবিতা পুথিখন প্ৰকাশ পাইছিলে 1896 চনত আৰু এই জ্ঞানমালিনী কবিতা পুথিখনৰ বাবে মফিজউদ্দিন আহমদ হাজৰিকাক জ্ঞানমালিনীৰ কবি বুলিও জনা যায়। টোটেল ইয়াত 3টা কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিলোঁ। তোমালোকে এই কুৱেশ্যন এনচাৰখিনি নোট কৰি ল'বা। নেক্সট কুৱেশ্যনটো হ'ল মফিজউদ্দিন আহমদ হাজৰিকাৰ কাব্য সংকলন দুখনৰ নাম কি কি? মফিজউদ্দিন আহমদ হাজৰিকাৰ কাব্য সংকলন দুখনৰ নাম হৈছে জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত। নেক্সট কুৱেশ্যন 𝗂𝗂 কবিতাটো ক'ৰ পৰা লোৱা হৈছে? 𝗂𝗂 কবিতাটো জ্ঞানমালিনী কাব্য সংকলনখনৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন প্ৰথম সাহিত্য সভাৰ কোনখন অধিৱেশনত মফিজউদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল? উত্তৰটো হৈছে 1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত মফিজউদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যন অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ হৈছে মফিজউদ্দিন আহমদ হাজৰিকা। নেক্সট কুৱেশ্যন জগতৰ স্থিতি আৰু লয় ক'ত পায়? সত, ৰজ আৰু তম এই 3টা গুণত বা শক্তিত জগতৰ স্থিতি আৰু লয় পায়। নেক্সট কুৱেশ্যন শতগুণ মানে কি? উত্তৰ শতগুণ হ'ল সুখদায়ক আৰু জ্ঞানাত্মক, যিয়ে জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণৰ বিষয়ে লিখা। উত্তৰ ৰজগুণ ৰাগাত্মক, যিয়ে মানুহক বিষয়ত আসক্ত কৰে। নেক্সট কুৱেশ্যন তমগুণৰ বিষয়ে লিখা। উত্তৰ তমগুণ অজ্ঞানৰ পৰা হয়, ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। নেক্সট কুৱেশ্যন ত্ৰিগুণ কি কি? ই মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায়? উত্তৰ ত্ৰিগুণ হৈছে শতগুণ, ৰজগুণ আৰু তমগুণ। এই গোটেই 3টা গুণকে ত্ৰিগুণ বুলি কোৱা হয়। শতগুণৰ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায়, ৰজগুণে দুখ নমাই আনে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা কঢ়িয়াই আনে। নেক্সট কুৱেশ্যন হৈছে খনিকৰ শব্দৰ অৰ্থ কি? উত্তৰ শিল, কাঠ, মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা। নেক্সট কুৱেশ্যন যদিচ্ছাটো শব্দৰ অৰ্থ কি? উত্তৰ যদিও। নেক্সট কুৱেশ্যন আলসতে শব্দৰ অৰ্থ কি? আকাশতে। ওৰ শব্দৰ অৰ্থ কি? উত্তৰ শেষ। নেক্সট কুৱেশ্যন শব্দৰ অৰ্থ কি? উত্তৰ অন্তত। নেক্সট কুৱেশ্যন এমানিমা শব্দৰ অৰ্থ কি? উত্তৰ হৈছে কেঁচুৱা অৱস্থা। নেক্সট কুৱেশ্যন বাজিকৰ শব্দৰ অৰ্থ কি? উত্তৰটো হৈছে যাদুকৰ। গোমস্থ শব্দৰ অৰ্থ কি? গোমস্থা শব্দৰ অৰ্থ কি? দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰী। নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবিক জনা যায়? অলৰেডি আমি এইটো আলোচনা কৰিছোঁ। উত্তৰ হ'ব মফিজউদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে জনাজাত। নেক্সট কুৱেশ্যন মফিজউদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? মফিজউদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম হ'ল তত্ত্ব পাৰিজাত। অৰ্থাৎ তেখেতৰ মৃত্যুৰ পিছত তত্ত্ব পাৰিজাত কবিতা পুথিখন তেখেতৰ কিছুমান অনুৰাগীয়ে তেখেতৰ কবিতাসমূহ লগাই সংগ্ৰহ কৰি একেলগে এই তত্ত্ব পাৰিজাত নামে কবিতা পুথিখন প্ৰকাশ কৰে। নেক্সট কুৱেশ্যন 𝗂𝗂 বুলি লেখকে কাৰ কথা কৈছে? উত্তৰ ত্ৰিলোকৰ সৃষ্টি তথা স্থিতিৰ মূলতে থকা পৰম সত্তা অৰ্থাৎ ঈশ্বৰৰ কথা কৈছে। নেক্সট কুৱেশ্যন 𝗂𝗂 কোন শ্ৰেণীৰ কবিতা? উত্তৰটো হৈছে ৰহস্যবাদী বা অতীন্দ্ৰিয়বাদী। নেক্সট কুৱেশ্যন মফিজউদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? উত্তৰ মফিজউদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি আছিল। নেক্সট কুৱেশ্যন মফিজউদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা। মফিজউদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য হ'ল তেওঁৰ কবিতাসমূহৰ ভাষা অতি সহজ সৰল আৰু ঘৰুৱা। দ্বিতীয়টো হৈছে সহজ বৈধ্য ৰূপকৰ সহায়ত মফিজউদ্দিন আহমদ হাজৰিকাই তেওঁৰ কবিতাসমূহত আধ্যাত্মিক তত্ত্বসমূহৰ সুন্দৰভাৱে প্ৰকাশ কৰে। নেক্সট কুৱেশ্যন কবিয়ে ঈশ্বৰক কিয় 𝗂𝗂 বুলি অভিহিত কৰিছে? উত্তৰ হৈছে যদিও আজিলৈকে কোনেও ঈশ্বৰক প্ৰত্যক্ষ কৰা নাই, তথাপিও ত্ৰিলোকৰ সৃষ্টি তথা স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব সকলোতে অনুভৱ কৰিব পাৰি। ঈশ্বৰ সমগ্ৰ জীৱ আৰু জড়জগতৰ সৃষ্টিকৰ্তা, সৌৰজগতৰ গ্ৰহ নক্ষত্ৰ গতি নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি
প্ৰতিটো জীৱ আৰু জড় পদাৰ্থ সকলোৰে আঁৰত এই পৰম সত্তা বা ঈশ্বৰৰ কৃপা বৰ্তমান। এই ঈশ্বৰেই হৈছে অসীম শক্তিৰ অধিকাৰী, যিয়ে এই পৃথিৱীখন গঢ়ি তুলিছে। সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে। নেক্সট কুৱেশ্যন হৈছে মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথি হ'ল জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত। নেক্সট কুৱেশ্যন সত ৰজ তম গুণ কি বুজাই লিখা। সত ৰজ আৰু তম গুণ হৈছে তিনিটা বিশেষ গুণ বা শক্তি। ইয়াতে জগতৰ স্থিতি আৰু লয়। সতগুণ সুখদায়ক আৰু জ্ঞানাত্মক, ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। তমগুণ অজ্ঞানৰ পৰা হয়, ই জীৱৰ মোহ উৎপাদন কৰে। আৰু প্ৰমাদ আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। সতগুণৰ অধিকাৰী হ'লে জ্ঞান আৰু সুখ পোৱা যায়। ৰজগুণে দুখ নমাই আনে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে। মুঠতে সতগুণে প্ৰদান কৰে জ্ঞান আৰু সুখ, ৰজগুণে দুখ বিয়পাই দিয়ে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা কঢ়িয়াই আনে। নেক্সট কুৱেশ্যন কবিয়ে বিশ্বখনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে। উত্তৰটো হৈছে বিশ্বখনিকৰ অৰ্থাৎ এই জগতৰ নিৰ্মাণকৰ্তাৰ অস্তিত্ব সকলোতেই বিৰাজমান। তেওঁ জগতৰ সকলোতেই বিয়পি আছে আৰু এইবোৰক লালন পালন কৰিছে। সৌৰজগতৰ গ্ৰহ নক্ষত্ৰৰ গতি নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ প্ৰতিটো জীৱ আৰু জড় পদাৰ্থৰ ক্ৰিয়া কৰ্ম তেওঁৱেই পৰিচালিত কৰে। তেওঁ একেই সময়তে সকলোতে বিৰাজমান হৈ জগতৰ সকলো কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কবিয়ে বিশ্বখনিকৰ সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে। ইয়াৰ উপৰিও বিশ্বখনিকৰ কবিতাটোৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ দীঘল প্ৰশ্ন উত্তৰ অন্য এটি ভিডিঅ'ত আলোচনা কৰা হৈছে, যাৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। তো এইটো ভিডিঅ'ত আমি ইমানেই আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।